নমস্কাৰ প্ৰিয় দৰ্শক, শাৰদীয় দুৰ্গা পূজা নিচেই সমাগত। আগতীয়াকৈ আপোনালোক সকলোকে মোৰ তৰফৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছো। দুৰ্গা পূজাৰ আৰম্ভণিতে আহিন মাহৰ অমাৱস্যাৰ দিনটোত মহালয়া উদযাপন কৰা হয়। এইবাৰ মহালয়া মিলিছে 13 অক্টোবৰ 25 আহিন, সময় ৰাতি 9:26 পৰা 14 অক্টোবৰ 26 আহিন, সময় ৰাতি 10:49 গতিকে জানো আহক মহালয়া কিয় উদযাপন কৰা হয় আৰু মহালয়াৰ দিনটোত কি কি কৰিব লাগে। হিন্দু পুৰাণ অনুসৰি মহালয়া দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ শিৱৰ সামূহিক শক্তিৰ দ্বাৰা অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতেই ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ শিৱই দেৱী দুৰ্গা মাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। এইবাৰ ঘোঁৰাত ধৰালৈ আগমন ঘটিব দেৱী মা দুৰ্গাৰ। বিদেহী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিন হৈছে মহালয়া। পিতৃপক্ষ অন্ত পৰি দেৱী পক্ষৰ আৰম্ভণিৰ সময়ছোৱাক মহালয়া বুলি কোৱা হয়। অৰ্থাৎ মহালয়া শব্দৰ অৰ্থ হৈছে মহা যোগ আলয়, অৰ্থাৎ মহান মন্দিৰ বা আশ্ৰম। সেয়েহে দেৱী দুৰ্গাক মহাদেৱী বুলি মনা হয়। লোকবিশ্বাস অনুসৰি মহালয়া দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ দেৱী মা দুৰ্গা নামি আহে। মহালয়া দিনা প্ৰাতঃভ্ৰমণ কৰিলে মাৰ আশীৰ্বাদ লাভ কৰে। মহালয়া দিনা পূৰ্বপুৰুষসকলক স্মৰণ কৰি বিভিন্ন খাদ্য তৈয়াৰ কৰি জীৱ-জন্তু অথবা চৰাই-চিৰিকটিক দিব লাগে। তেনে কৰিলে পিতৃদোষৰ পৰা পৰিত্ৰাণ পোৱা যায়। আৰু এই দিনটোত ব্ৰাহ্মণক বিভিন্ন খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰিলে সুখ শান্তি, ধন সম্পত্তি আৰু কৰ্মস্পৃহা বৃদ্ধি হয় বুলি মান্যতা আছে। এনেধৰণৰ বিভিন্ন ৰীতি-নীতিৰে সমগ্ৰ দেশতে উলহ মালহেৰে মহালয়া উদযাপন কৰা হয়। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিব পাৰিলে মহালয়া কিয় উদযাপন কৰা হয় আৰু মহালয়াৰ দিনা পালন কৰিবলগীয়া নীতি নিয়মসমূহ। গতিকে ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।